আজি আমি ব্ৰহ্মপুত্ৰ পাৰ চাবলৈ যাম। মাহৰ বতৰ তাত আৰু আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰত এফালে পানী থাকিব, এফালে বতাহ থাকিব, এফালে মাথাউৰি থাকিব, বহুত ভাল লাগিব। আৰু মোৰ লগত আপোনালোকে উপভোগ কৰিব ব্ৰহ্মপুত্ৰৰ পাৰত ফাগুন মাহৰ এই পৰিৱেশ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ঢকুৱাখানাত হয়, আমাৰ ঘৰৰ পৰা মানমোৱা মাথাউৰি বেছি দূৰ নহয়। মানমোৱা মাথাউৰি মানে ব্ৰহ্মপুত্ৰৰ পাৰ হয়, ব্ৰহ্মপুত্ৰৰ পাৰতে মানমোৱা মাথাউৰি আছে। ভাল লাগিব, ব'লক চাওঁ আমি। এইখন আমি এতিয়া ঢকুৱাখানা চাৰিআলি পালোহি। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আহিব আপোনালোক কেতিয়াবা ফুৰিবলৈ। ঢকুৱাখানাতে এটা বিখ্যাত আছে মুগা সূতা আৰু বিহুৰ কাৰণে। বিহুৰ সময়ো ওচৰ চাপিছে, আহিব সকলোকে মাতিম। ভাল লাগিব। ফাট বিহু বহুত মানে বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে ফাট বিহু উদযাপন কৰা হয়। চাই ভাল পাব, ফুৰি ভাল পাব। এখন আৰু এখন পকী দলং পালোঁ, ভাল লাগে দলঙৰ ওপৰত উঠি। পামগেদি আৰু বেছি দূৰ নাই, আমি গৈ আছোঁ। এইটো হৈছে মাতমৰা মাথাউৰি, ব্ৰহ্মপুত্ৰৰ পাৰৰ। এইখন ব্ৰহ্মপুত্ৰ চাওক ঘৰলৈ আছে ন। আমি ফেৰী ঘাটলৈ যাবলৈ চেষ্টা কৰিম, তাত আপোনালোকে দেখিব পাৰিব। আজি বহুত দিনৰ মূৰত ঘোঁৰা গাড়ী দেখিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰত। এইখন চাওক আহি আছে। ভাল লাগিলে দেই, বহুত দিনৰ মূৰত দেখিলোঁ। আগতে বহুত চলিছিলে ঘোঁৰা গাড়ী। এখন ব্ৰহ্মপুত্ৰই হয়, হ'লেও আমি ব্ৰহ্মপুত্ৰতে আহি আছোঁ। মানে পানী নাই, ইয়াত বালি আছে। খৰালি হোৱাৰ কাৰণে চব শুকাই হেৰি হৈ গৈছে। পিকনিক খোৱাৰো ঠাই হয় ব্ৰহ্মপুত্ৰৰ পাৰত। পিকনিকো খাব পাৰে সকলোৱে, যোনে আহোঁ বুলি মন কৰে আৰু। ভাল লাগিব ইয়াত, কলি ঠাই। এয়া আমি এতিয়া ব্ৰহ্মপুত্ৰ পালোহি। ইয়াতে ফেৰী ৰয় মানে। এইখন যে ফ্লেগখন দেখিছে, ফ্লেগখন দেখিলে ফেৰীবোৰে গম পায় মানে ইয়াতে ৰ'ব লাগে বুলি। সেইটো কাৰণে এইখন ফ্লেগ হেৰি কৰি থোৱা হৈছে, উঠাই থোৱা হৈছে। আমি এতিয়া এয়া ব্ৰহ্মপুত্ৰ পালোহি। অলপ সময় লাগিলে, আচলতে খালি দিন যে পানীবোৰ শুকাই গ'ল। এই গণিয়াতে ফেৰীবোৰ ৰয়হি। ফেৰী এখন আছেই, আমি চাম বলক, ভাল লাগিব। এইখন ফেৰী, এইখন আমি ফেৰী ওচৰলৈকে আহিলোঁ। এইখনতে মানুহ উঠি ইপাৰ ইপাৰ হয় আৰু। আমাৰ এইফালৰ পৰা গ'লে আমাৰ এইফালেদি শিৱসাগৰ যাব পাৰি। শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড় এইফালে যাব পাৰি। এখন ফেৰী ইমান ভাল লগা এটা দৃশ্য চাওকচোন।
ফেৰীখন চাওক, এইখনতে উঠি মানুহবোৰ ইপাৰ ইপাৰ হয়। এইখন ফেৰী ভিতৰখন। মই অকলে অহা নাই, মোৰ লগত ভাগিন ল'ৰা এটা আহিছে। ভাগিন ল'ৰাটো হয় মামাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মামাক আশীৰ্বাদ কৰিব যে মানে আৰু আগবাঢ়িব পাৰে। মই নিজেও দেখিলোঁ, আপোনালোককো দেখালোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।